নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ বাবুলছলৈ। আজি আমি কথা পাতিম অসমীয়া সাহিত্যৰ বিষয়ে, অৰ্থাৎ অসমীয়া সাহিত্যৰ কেইটামান জনপ্ৰিয় প্ৰশ্ন উত্তৰ লৈ মই আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। কিয়নো এনেধৰণৰ প্ৰত্যেকটো অসমৰ কম্পিটিটিভ এক্সামত অসমীয়া ভাষাৰ ওপৰত বহুতো প্ৰশ্ন অহা দেখা যায়। তাৰে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এই প্ৰশ্নটো প্ৰায় সংখ্যক পৰীক্ষাতে আহিয়ে থাকে আৰু এইখন লিখিছিল ডক্টৰ বাণীকান্ত কাকতিদেৱে। ২ নম্বৰ প্ৰশ্ন, জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মিৰি জীয়ৰী আৰু এইখন লিখিছিল ৰজনীকান্ত বৰদলৈদেৱে। ৩ নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম হ'ল মৃত্যুঞ্জয়, 1979। এইখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে। ৪ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? অৰ্থাৎ ইয়াৰ উত্তৰ হ'ব বীণ বৰাগী, লিখিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। ৫ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মোৰ জীৱন সোঁৱৰণ। এইখন লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। ৬ নম্বৰ, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? এই প্ৰশ্নটো খুব জৰুৰী। ইয়াৰ উত্তৰ হ'ব ৰাম নৱমী। এইখন লিখিছিল গুণাভিৰাম বৰুৱাদেৱে। ৭ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভানুমতী। এইখন লিখিছিলে পদ্মনাথ গোহাঁইবৰুৱাই। ৮ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা কোন? কথা কবিতা। ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম কথা কবিতাটোৰ নাম হ'ল কথা কবিতা। ৯ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গদ্য লেখক কোন? ইয়াৰ উত্তৰ হ'ব ভট্টদেৱ। ১০ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? গল্প সংকলনখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সুৰভি। এখন প্ৰকাশ পাইছিল 1909 চনত, লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। ১১ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ধৰ্মপুস্তক, প্ৰকাশ পাইছিল 1813 চনত, আত্মাৰাম শৰ্মাদেৱে লিখিছিল। ১২ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া প্ৰকাশিত অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল অসমীয়া আৰু ইংৰাজী অভিধান, প্ৰকাশ কৰিছিল ডক্টৰ মাইলছ ব্ৰনছনে। ১৩ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বিলাতৰ চিঠি, লিখিছিল জ্ঞানদাভিৰাম বৰুৱাই। ১৪ নম্বৰ প্ৰশ্ন, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী। মাধৱ কন্দলীদেৱে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। ১৫ নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনফুল, 1952 চনত। এইখন লিখিছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে। ১৬ নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উপন্যাস। ইয়াৰ উত্তৰ হ'ব ইয়াৰুইংগম, 1961। এইখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে। ১৭ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পাতালপুৰী, লিখিছিল হৰগোবিন্দ শৰ্মাদেৱে। ১৮ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা হোৱা উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লাহৰী, 1892 চনত, লিখিছিল পদ্মনাথ গোহাঁইবৰুৱাদেৱে। ১৯ নম্বৰ প্ৰশ্ন, ২০২১ বৰ্ষৰ অসমীয়া সাহিত্য একাডেমী বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰ হ'ব অনুৰাধা শৰ্মা পূজাৰীদেৱ। ২০ নম্বৰ প্ৰশ্নটো হ'ল, অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে? এই উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ, কিয়নো কমেণ্ট বক্স খালী আছে। আপোনালোকে ইয়াৰ উত্তৰটো দিব আৰু শুদ্ধ উত্তৰ দিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।